সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, যাৰ সুমধুৰ গীতৰ ছন্দই সমগ্ৰ দেশবাসীকেই মুগ্ধ কৰিছিল। সংগীত জগতখনক তেওঁ এক বিশেষ অৱদান দি প্ৰতিজন অসমীয়াৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছিল। তেওঁৰ প্ৰতিটো গীতৰ ছন্দ অৰ্থৰে ভৰি আছিল আৰু আজিও সেইবাবে এই গীতবোৰ মানুহৰ মাজত জনপ্ৰিয় হৈ আছে আৰু আগলৈও থাকিব। তেওঁক কৰ্মজীৱনত বহুকেইটা পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল। মৃত্যুৰ সুদীৰ্ঘ 8 বছৰ পিছত তেওঁলৈ ভাৰত চৰকাৰে 2019 চনৰ গণতন্ত্ৰ দিৱসৰ আগমুহূৰ্তত ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে, যিটো অসমৰ লগতে গোটেই দেশবাসীৰে এটি গৌৰৱৰ বিষয়। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত এই মহান ব্যক্তিজনৰ বিষয়ে কিছু কথা জানো আহক। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল বিকাশ আৰু আপোনালোকে চাই আছে অল এবাউট ইন আছামিজ। ভূপেন হাজৰিকাৰ জন্ম 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল, কিন্তু তেওঁ চাকৰি সূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ভূপেন হাজৰিকাৰ ভাই ভনী মুঠ 10টা আছিল। তেওঁ আছিল ঘৰখনৰ জ্যেষ্ঠ ল'ৰা। ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ সংগীত প্ৰাণ মন্ত্ৰ শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰাই লাভ কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1940 চনত প্ৰৱেশিকা পৰীক্ষা দিয়ে। 1942 চনত কটন মহাবিদ্যালয়ৰ পৰা কলা বিভাগত উত্তীৰ্ণ হৈ 1946 চনত বেনাৰস হিন্দু মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৰুল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। ইয়াৰ পিছত তেওঁ কেইদিনমানৰ বাবে বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। 1948 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত এই অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল। 1967 চনৰ পৰা 1962 চনলৈ তেওঁ অসম বিধানসভাৰ সদস্যৰূপে থাকে। বিধায়ক হৈ থকা সময়ত তেখেতে এটি ফিল্ম ষ্টুডিঅ', এটি আৰ্ট গেলেৰী আৰু এটি জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল। 1950 চনত নিউয়ৰ্কত ভূপেন হাজৰিকাই এটি গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহত আবদ্ধ হয়। 1952 চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। কিন্তু দুৰ্ভাগ্যবশতঃ 1963 চনত ভূপেন হাজৰিকা আৰু প্ৰিয়ম্বদা পেটেলৰ যুগ্ম জীৱনৰ পাতনি ঘটে। পৰৱৰ্তী কালত ডক্টৰ ভূপেন হাজৰিকাই ৰদালি, দমন, একপল আদি খ্যাত চলচ্চিত্ৰৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে। তেওঁৰ জীৱনৰ কালছোৱা শেষত ঘনিষ্ঠ বান্ধৱী চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগতেই কটায়। অসম তথা ভাৰতৰ এগৰাকী বিশিষ্ট গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে তেখেতৰ বিশেষ অৱদান আছে। তাৰ উপৰি তেখেত আছিল এগৰাকী চিত্ৰকাৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, বোলছবি পৰিচালক আৰু আলোচনী সম্পাদক। অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও তেখেত চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা সংস্কৃতি জগত চহকী কৰা ডক্টৰ ভূপেন হাজৰিকা আছিল এজন বিশ্ব নাগৰিক আৰু মানৱতাবাদী শিল্পী। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে গীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সাংস্কৃতিক, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা সংস্কৃতিৰ জগতত প্ৰচুৰ উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাত এক বিশেষ অৱদান আগবঢ়াই আহিছে। সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত ডক্টৰ ভূপেন হাজৰিকাই অসমকে ধৰি দেশ বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ'ল অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শংকৰদেৱ বঁটা, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটা, ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম ৰত্ন আৰু মৰণোত্তৰভাৱে 2012 চনত ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ সন্মান লাভ কৰে। 2019 চনত তেওঁ মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান
ভাৰত ৰত্নৰে সন্মানিত কৰা হয়। কিডনিৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা অসমৰ এই মহান ব্যক্তিজন 5 নৱেম্বৰ 2011 চনত 85 বছৰ বয়সত মুম্বাই ধীৰুভাই আম্বানী হস্পিটেলত ইহলীলা সম্বৰণ কৰে। তেওঁৰ নশ্বৰ দেহ গুৱাহাটীলৈ আনি হাজাৰ হাজাৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাই তেওঁক চিৰদিনৰ বাবে বিদায় দিয়া হয় যদিও মৰিও অমৰ হৈ তেখেতে প্ৰতিজন মানুহৰ হৃদয়ত আছে। তো বন্ধুসকল, অসম গৌৰৱ ভূপেন হাজৰিকাক শ্ৰদ্ধা জনাই আপুনি এই ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি ছাবস্ক্ৰাইব কৰি বেল আইকনটি প্ৰেছ কৰি দিব এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ। ভিডিঅ'টি চাই কেনে পালে তলত কমেণ্ট কৰি নিশ্চয় জনাব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ধন্যবাদ। জয় অসম।